নমস্কাৰ বহুদিন বিৰতিৰ পিছত আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ জানেনে আজিৰ পৰা প্ৰায় ৮-৯ মাহ মানৰ আগতে আমাৰ জুহাল থকা কোঠাটোত আওজাই থোৱা পুৰণা বিচনাখনৰ বাকচটোতে মৌয়ে বাহ লৈছিলহি ইতিমধ্যে কেইবা বাহো উৰুৱাই নিলে যদিও বাকচটোত থকা বাহটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিল সেয়ে নতুনকৈ কাঠৰ বাকচ এটা সাজি আনি মোৰ বাহটো থোৱাৰ কথা ভাবিলোঁ আজি নতুনকৈ অনা কাঠৰ বাকচটোত বিচনাখনৰ বাকচটোৰ পৰা কেনেকৈ মৌ গুটিবোৰ আনি ভৰাইছিল চাবচোন এয়া মৌ পালকজনে প্ৰথমে জালিত থকা টুপি এটা পিন্ধি লৈ হাতত 2-3ডালমান ফটাকানিৰে বেনি গুঠা দি গুঠি লৈ আগটোত জুই লগাই দিয়াৰ পিছত ধোঁৱাখিনি মৌমাখি থকা বাকচটোৰ ভিতৰলৈ সুমুৱাই দিছিল যাতে মৌমাখিবোৰে জলক টপক দেখে ধোঁৱা দিলে মৌমাখিবোৰে নাকামোৰে বাবে মৌমাখিবোৰ হাতেৰে ধৰি আনি কাঠৰ বাকচটোত ভৰাবলৈ সহজ হৈ পৰিছিল পুৰণা বাকচটোত থকা বিচনীবোৰ চুৰি কটাৰীৰে এখন এখনকৈ জোখত কাটি আনি নতুনকৈ অনা কাঠৰ বাকচটোৰ ফ্ৰেমবোৰত মৰাপাতৰ ৰছীৰে বান্ধি দিছিল মৰাপাতৰ ৰছীৰে বন্ধাৰো কথা আছে মৌমাখিবোৰে নিজৰ কাম কৰোঁতে ৰছীডাল কুটি কুটি তললৈ পেলাই দিয়ে তাঁৰেৰে বান্ধিলে কুটিব নোৱাৰে বাবে বিচনী সাজোঁতে অসুবিধা হয় তললৈ কুটি পেলোৱা ৰছীৰ অংশবোৰ আমি বাকচটোৰ পৰা বাহিৰলৈ উলিয়াই দিব লাগে যাতে ভিতৰখন পৰিষ্কাৰ হৈ থাকে বাকচটোত দুটা খাপত বিচনীবোৰ থৈছিল তলৰ খাপটোত মৌ ৰসৰ বাবে আৰু ওপৰৰ খাপটোত মৌৰ পোৱালিৰ বাবে এই যে মৌমাখিবোৰৰ মাজত কিছুমান ক'লা ক'লা মৌমাখি দেখিছে সেইবোৰ মতা মৌমাখি আৰু বাকীবোৰ কৰ্মী মৌমাখি ৰাণীজনী দেখাত অলপমান ক'লা আৰু অন্য মৌমাখিতকৈ অকণমান ডাঙৰ এটা মৌ বাহত দুজনী ৰাণী থাকিব নোৱাৰে সেয়ে যেতিয়াই দুজনী ৰাণী হয় তেতিয়াই অন্য এটা বাহ সাজিবলৈ এজনী ৰাণীক উৰুৱাই লৈ যায় গতিকে আমি সজাগ হৈ থকাৰ প্ৰয়োজন যেতিয়াই দুজনী ৰাণী দেখা পাম লগে লগে অন্য এটা কাঠৰ বাকচ আনি উৰুৱাই নিয়াৰ আগতেই বাকচটোত সুমুৱাই দিব লাগে ৰাণীজনীক সুমুৱাই দিলে মৌ গুটিবোৰো আপোনা আপুনি সোমাই যাব আমি মৌ পালন কৰিলে এইদৰেই এটাৰ পিছত আন এটা বাহ বঢ়াই গৈ থাকিব পাৰোঁ মৌ পালনেৰে আমি লাভান্বিত হ'ব পাৰোঁ শাৰীৰিক পৰিশ্ৰম নকৰাকৈয়ে লাভৱান হ'ব পাৰি আৰু এইটো এটা লাভৱান হ'ব পৰা খেতি মাত্ৰ মৌজোল আহৰণ কৰিব পৰা পদ্ধতিটো মৌ পালক বিশেষজ্ঞৰ পৰা শিকি লওক ঘৰত বহি থাকিয়েই উপাৰ্জন কৰক মৌজোল স্বাস্থ্যৰ বাবে উপকাৰী প্ৰতিদিনে ৰাতিপুৱা নেমু ৰসৰ লগত মিহলি কৰি এচামুচ মৌজোল খাওকচোন কোনো ৰোগেই আক্ৰমণ কৰিব নোৱাৰে আপোনালোকৰ বাৰু মোৰ এই ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কৰি দিলে মোৰো ভাল লাগিব আজিলৈ আহিছোঁ